ক্ৰিকেট 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 নমস্কাৰ বন্ধুসকল, মই লক্ষী গগৈয়ে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে। আৰু আজি এক ব্যতিক্ৰমী ক্ৰিকেট, আগতে নেদেখা নুশুনা এক ব্যতিক্ৰমী ক্ৰিকেট আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। দিবানক্ষ ক্ৰিকেট আজি ৰাতি। বলক আজি একেলগে লগ হওঁ ক্ৰিকেট খেলৰ ফিল্ডৰ মাজত। এয়া আপোনালোকে দেখিছে খেলি আছে আৰু এয়া হৈছে ডাবল উইকেটৰ খেল। আপোনালোকে উপভোগ কৰক, আমি আপোনালোকক বেক কেমেৰা কৰি মজা ভাল লগাইছা। আৰু এই খেল আমি আগতেও খেলিছিলোঁ, কিন্তু এনেকৈ খেলা নাছিলোঁ, দেখা নাই, প্ৰথমবাৰ হৈছে খেলখন। আৰু এই অকণমানি এখন প্লেগ্ৰাউণ্ড, আৰু ইয়াতে কোনো বলটো ওপৰে গ'লে আউট হৈ যায় আৰু তলেদি আহি চুচৰি এতিয়া বাউণ্ডেৰী লাগিব, ষ্টিকাৰ লগাই থোৱা আছে, তাতে লাগিলে চিধা চিধা আহিলে মানে 4 ৰান, কাষত 3 ৰান আৰু পিছফালে 1 ৰান, এনেকৈ হ'ল আজি যোনখন যিমান ধুনীয়া এখন খেল, মনোৰঞ্জনৰ খেল এখন, এইখন খেল আমি আগে পিছে শুনিছিলোঁ কিন্তু দেখা নাই। শুনিছিলোঁ গেইলহঁতে খেলিছিলে, যুৱৰাজ সিং, ৰাছেলহঁতে খেলিছিলে, 2 অভাৰ খেল আৰু 2টা মানুহে খেলে। তাতে আপোনাৰ বলিং কৰিব, নিৰ্দিষ্ট এটা সৰু বাউণ্ডেৰী আপোনাৰ এটা বলিং কৰিব। মই এইখিনিতে কথা এটা কওঁ, মানে এইখন খেল আমি ইয়াত আজি প্ৰথম দেখিছোঁ যিহেতু, আৰু এইখন খেল আমি সৰুতে খেলিছিলোঁ, যিহেতু মানে পদূলিমুখত হওক কিবা হওক, জেৰুৱা এখন পাৰ হ'লে আউট হয়, আৰু এইপিনে গ'লে 1 নম্বৰ পায়, 2 নম্বৰ পায়, তেনেকুৱাই খেল এখন। এই খেলখনৰ মূল মানে মেইন মানে গুৰি ধাৰটা হৈছে এওঁৱে। এই খেলখন মানে কি হ'ল, তেওঁ এটা সপোন আছিলে, এখন ভাল খেল প্ৰদৰ্শন, নেক্সট টাইম ইয়াত ডাঙৰ এখন ডে নাইট খেল পাতিম আমি, গতিকে মানে সকলোৱে যাতে সহযোগ কৰে, গতিকে ৰাইজৰ সহযোগ আৰু এওঁ বিশেষকৈ এওঁ মানে জোৰ দিয়াৰ কাৰণেহে এই খেলখন হৈছে। মানে খেলখনৰ মূল হৰ্তা কৰ্তা এওঁৱেই, মানকা দুষাৰ কৈ দিয়ক। মই কি ক'ম আৰু, ৰাইজৰ সহযোগ সকলো সময়তে লাগিব। আগন্তক আমি ভাবিছোঁ অহা নেক্সট বছৰ ইয়াতকৈ এখন ডাঙৰ যিখন মেইন ডে নাইট খেলখন হ'ব, পাতিম বুলি ভাবিছোঁ। তাতে বৃহত্তৰ অঞ্চলৰ সহায় আগবঢ়াবলৈ এটা হেৰি দিছোঁ। মানে কি হ'ল, আজি এতিয়া এখন যোনখন খেল আমি দেখিবলৈ পাইছোঁ, আগতে শুনিছোঁ কিন্তু খেলখন দেখা নাছিলোঁ, আগে পিছে দেখা নাই। হয়, কিন্তু আগে পিছে শুনিছোঁ। গেইলহঁতেও খেলিছে ডাবল উইকেটৰ খেল, 2 অভাৰ খেল আৰু 2জন মানুহে খেলে। সেই খেলটো এতিয়া মানে আমাৰ যি ৰাইজে পাতিছে, আমাৰ গাঁৱৰ ৰাইজে, আমিও আছোঁ লগে ভাগে। খেলখন মানে এটা খুব ৰোমাঞ্চকৰ খেল, মনোৰঞ্জন হয়। কম সময়তে যদি মানে খেলিব নজনা ব্যক্তিও যদি ইয়ালৈ আহে,
হয় খেলিবলৈ ইচ্ছুক মানে প্ৰকাশ কৰে। হয় আপোনালোকে দেখা দিব পাৰে খেলখন কেনেধৰণে হৈছে। হয় এয়া আপোনালোকে দেখিছে মানে খেলি আছে দুজন প্ৰাৰ্থী এজনে বল কৰিব আৰু এজনে এজনে মানে উইকেট কিপিং কৰিব আৰু বাকী দুজনে বেটিং কৰিব। ইয়াত মানে খেলত মনোৰঞ্জনটো এইটো কাৰণে আহে যে খেলটোত মানে বহুত ৰুল আহে। এতিয়া ধৰি লওক ওপৰত যদি মাৰি দিয়ে বাউণ্ডেৰীটো দেখিছে, বাউণ্ডেৰীটো ওপৰত যদি মাৰি দিয়ে তেতিয়া আপুনি 2 ৰান মাইনাছ লাগি যাব আৰু ওপৰেঞ্চি আপোনাৰ মানে এটা ৱাৰ্ণিং আহি যায়। হয় ৱাৰ্ণিং আহি যোৱাৰ লগে লগে নেক্সট আকৌ যেতিয়া আপুনি মাৰোঁ বুলি ইচ্ছা প্ৰকাশ কৰি আকৌ ওপৰেদি মাৰি দিয়ে আকৌ তেতিয়া আপোনাৰ মাইনাছ লাগি আপুনি বেন হ'বলৈও চান্স থাকে। মানে তিনিবাৰ বাহিৰলৈ মাৰি দিলে মানে বেণ্ড হৈ যাব। বহুত দিনৰ মূৰত লগ পালোঁ। ধন্যবাদ বনাই আছোঁ। ভাল লাগিলে। ইয়াৰ বিষয়ে দুআষাৰ কৈ দিয়া। আমি যে খেল চাই আছোঁ। তেওঁলোকে নিজে খেলা নাই হ'লেও ভাল লাগে খেলখন খেলি। এই আমাৰ ভাল গ্ৰাহক গৈ আছে চবকে সোধক কেনেকুৱা লাগে কি কথা। এয়া আমাৰ লক্ষীদা ন কেনেকুৱা ভালে আছা ন? নতুন ব্লগ বনাইছে, ভাল লাগিছে। এই ভিডিঅ'টো চাওক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু খেল উপভোগ কৰক। খেলবোৰ উপভোগ কৰক। খেল অতি ৰোমাঞ্চক হৈছে খেল আমাৰ দুগ্ধৰ হাটখোলাৰ ফিল্ডত আৰু ভাল লাগিছে। বেল আইকনটো দবাই দিব লাষ্টত। আমি কথা পাতিম। এয়া মোৰ লগত আছে স্বাদিক আহমেদ আৰু তেওঁ এই খেলখনত দুটা মানে মেন অফ দ্য ছিৰিজ দুটাকৈ ট্ৰফি দিছে। ৰাণা চাবত যিকেইটা ট্ৰফি আগবঢ়াইছে আমাৰ স্বাদিক আহমেদ, তেওঁ দুষাৰমান ক'ব। মই মানে এই খেলখনত এইবাৰ প্ৰথম হৈছে আমাৰ ইয়াত, সেইকাৰণে মই ভাবিলোঁ যে চবেই উৎসাহ হওক বুলি মই ৰাণা চাপৰ ট্ৰফি দুটা মই দিছোঁ মোৰ ফালৰ পৰা। মোৰ পৰিয়ালবৰ্গ হৈ মই দিছোঁ মোৰ ফালৰ পৰা দুটা ট্ৰফি। ধন্যবাদ জনাইছোঁ আমি স্বাদিক আহমেদলৈ। তেওঁলোকৰ পৰিয়ালবৰ্গৰ হৈ স্বাদিক আহমেদে যি ৰাণা চাপ ছিৰিজ ট্ৰফিকেইটা আগবঢ়াইছে তেওঁলোকে আমি অশেষ ধন্যবাদ। আৰু এয়া মোৰ লগত আছে ৰিংকু আহমেদ ডাঙৰীয়া আৰু তেওঁ উইনিং ট্ৰফি দুটা দিছে। কিহৰ মানে কাৰ সোঁৱৰণিত দিছে আৰু কি কাৰণে দিছে? মই বিশেষকৈ সোঁৱৰণিত দিয়া নাই। মই ল'ৰাৰ মানে উৎসাহ হ'বৰ কাৰণে উৎসাহ যোগাইছোঁ। এই ল'ৰাখিনি মানে খেল সদায় চাওঁৱেই ফিল্ডত, তেওঁলোকৰ খেল মানে ভাল হোৱাৰ কাৰণে মই তাৰ মানে হেঁপাহতে মই তেওঁলোকক এই ট্ৰফি দুটা আগবঢ়ালোঁ। হয় আৰু এই খেলখন এতিয়া আপুনিয়ে ময়ে খেলিম হয় নাই? এতিয়া আমি চাব পাৰিব, খেলিম, ৰাইজে উপভোগ কৰিব পাৰিব। আমি দুজনে খেলিম। ধন্যবাদ।
সম্বৰ্ধনা জনাইছে খেল পৰিচালনা সভাপতি আব্দুল মানান ডাঙৰীয়া এটা হাত তালি তোমালোকে ফাইনেল খেলিম বুলি ভাবিছিলা ধুনীয়া খেলি পাইছা এনে পোৱা নাই এইটো ভাল হৈছে ঠিক আছে তেওঁলোকক কথা আগবঢ়াব মচিনে জকাই পুৰা ফটো মাৰিছে ভাই কেনে কৈছে চাও হেই মচিন একবাৰ নতুন মোবাইলত নতুন ফটো মনিজু সিৰিয়াছলি কয় হাঁহি মেলি পাপু আৰু আপুনি খেলিছিলে খেল ভাল লাগিলে খেলি কিন্তু অলপ বেছি ভাল আমিনে খেলি দিলে লগতো মই সহযোগ কৰিলোঁ আপোনালোকৰ দুটা পাৰ্টনাৰশ্বিপটো ইমান নিমিলিলে আৰু এটা বিজয়ী দলৰ এটা প্ৰতিযোগিতা আগবঢ়াব টাটা বাহাৰুদ্দিন আহমেদ আৰু তেওঁৰ লগত আমাৰ সকলোকে সহযোগ কৰি আছে লক্ষী ক'ত গ'ল তেওঁলোক দুজনে ট্ৰফি আমি বিজয় দলে ট্ৰফি আগবঢ়াইছে এফালে চাওক এফালে বাহাৰুদ্দিন আহমেদ আৰু আমাৰ লক্ষী ভেৰি গুড জব ভাল লাগিলে আমাৰ ফালে চেলফি এটা মাৰিব সকলোৱে হওক আজি এই দিবানক্ষ খেলখনি ক্ৰিকেট প্ৰাইজমণি খেলখনি আজি আমি সকলোৱে ৰাতি উজাগৰে থাকি খেলিলোঁ খেলি সদায় সকলোৱে ভালেই পাইছোঁ আৰু আমি আশা কৰিম আগলৈকে যেন এনেকৈ খেলি যাওঁ আৰু এপাক ঘূৰাই দিছোঁ বাৰু সকলোখিনি আছে আমাৰ এতিয়া বৰ্তমান খেলখনি যৱনিকা পৰিছে আৰু ফাইনেলত বিজয়ী হৈছে আমাৰ জাহাংগীৰ হালটিং জাহাংগীৰ আৰু ৰাণাচাব মৌচিং দুবদৰ আৰু বৰ্তমান আমি সকলোৱে সুখী অনুভৱ কৰিছোঁ যাতে আমি এনেকৈ আগলৈ খেলি যাব পাৰোঁ এয়া আপোনালোকে চাওক আৰু কথাটো হ'ল কি এতিয়া আপোনালোকৰ অনুভৱবিলাক অকণমান প্ৰকাশ কৰি দিয়ক অনুভৱবিলাক প্ৰকাশ কৰি দিলে ভাল হ'ব অনুভৱ ইমান দেই খেলি ভাল লাগিলে আৰু খেলখন ভাল পাতিছে আপোনাৰ চেনেলৰ কাৰণে বহুত বহুত থেংকছ আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিম আৰু সকলো যিখন দৰ্শকে চাব যাক যাক শ্বেয়াৰ কৰিব চবেই চাব লাগে নতুনকৈ আমাৰ ইয়াৰ পৰা দুবদৰ পৰা এজন ইউটিউবাৰ ওলাইছে তেওঁক আমি ছাপোৰ্ট কৰিব লাগে আগলৈ বাঢ়ি যাবলৈ আৰু এনেকৈ খেলবোৰতো তেওঁ আগলৈ লাইভ ভিডিঅ' দি থাকিব ইউটিউবত দি থাকিব এডিট কৰি তেনেকৈ ভিডিঅ'বোৰ দি থাকিব আগবাঢ়ি যাব লাইক আৰু ছাবস্ক্ৰাইব কৰিব লক্ষী গগৈ ঠিক আছে
আছো আমি সকলোৱে আছো জয় আই অসম।